হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। চ' নতুন জেগা এটা যাবলৈ ওলাইছোঁ আজি। চাই আছোঁ মই সকলোখিনি কি ক'ত কেনেকৈ যাম আপোনালোকে চাই লওক। মোৰ গ্ৰীণ ৰভাৰখন ইয়াতে থৈ দিছোঁ মই। কালি ধুইছিলোঁ কিন্তু যিহে বৰষুণ দিলে এইকেইদিনত পূৰা লেতেৰা পেতেৰা হৈ অৱস্থাই নাইকিয়া হৈ আছে। চ' বাইক ষ্টাৰ্ট দিলোঁ, এতিয়া ওলাওঁ আৰু ফাৰ্ষ্টটো মই এতিয়া যাম আপোনালোকৰ নাৰেংগী ফালে, তাৰ পাছতে যাম নতুন জেগাটোত। চ' চাই থাকক। আছোঁ এতিয়া নাৰেংগীলৈ। বাকীখিনি মই আপোনাক ক'ম আজি ক'ত কেনেকৈ যাম। বহুত ৰ'দ দিছে, চ' মই বহুত কষ্ট কৰি আছোঁ আপোনাৰ কাৰণে ভিডিঅ' আনিবৰ কাৰণে, ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে। চ' আশা কৰোঁ যে আপোনালোকে ভিডিঅ'বোৰ চাই লাইক কৰে বা শ্বেয়াৰ কৰে। আপুনি নাৰেংগীলৈ আহিব লাগিব। সেয়া মই এতিয়া নাৰেংগী গৈ আছোঁ 6 মাইল হৈ। বাকীখিনি মই তাৰ পাছৰ পৰাহে ক'ম। তাতে মোৰ এজন বন্ধু আছে, তেওঁৰ লগতে মই যাম। তেওঁ বন্দাত থাকে, ত' তেওঁক মই তাৰ পৰাই পিক কৰি তাৰ পৰা ওলাই যাম আৰু নতুন জেগাটোত। চাওঁ আজি কেনেকুৱা হয়। তেওঁ ক'লে বোলে ভাল হয়, আহিবা তুমি, তোমাক এদিন লৈ যাম তাত। চ' মই ভাবি আছিলোঁ যাম বুলি, বা টাইম পোৱা নাই। টাইমটো উইক ডেজত বহুত দিগদাৰ উলিয়াবৰ কাৰণে। আজি উইকেণ্ড পাই আৰু লগালগ আপোনাৰ কাৰণে নতুন জেগাটো বোলো তেওঁ চবকে দেখাওঁ, সেইটো উদ্দেশ্যে ওলাই আহিলোঁ আৰু। এয়া জাষ্ট মই নাৰেংগী পাইছোঁহি। এতিয়া নাৰেংগীৰ পৰা অলপ আগতে গ'লে বন্দা পাম। বন্দাৰ পৰা মই মোৰ লগৰজনক পিক কৰিম, তাৰ পাছতে গৈ চ' জাষ্ট লগৰটোক ল'লোঁ, এতিয়া ওলাই আহিছোঁ। আমি ক'লৈ যাম এতিয়া? চন্দ্ৰপুৰ এটা ভিউ পইণ্টত যাম ন? ঠিক আছে ব'লা, তোমাৰ আশাতে গৈছোঁ। আজি কি দেখাবা বোলো আজি ধনে। চ' গৈ থাকোঁ এতিয়া। বন্দা পাৰ হ'ম আৰু এয়া বন্দা আঞ্চলিক উচ্চ বিদ্যালয়। এইবিলাক চব য'ত ত'ত গুৱাহাটীৰ কাম চলি আছে, খান্দি থৈ দিছে চব ৰাস্তাবিলাক। চ' এতিয়া আমি পানীখাইটি ৰেলগেট পামহি। তাৰ পাছতে বন্ধুৱে ক'ব ক'ত লৈ যায়। এইখিনিত কিন্তু আহি সঁচাকৈ বহুত ভাল লাগে আকৌ, পূৰা নেচাৰৰ মাজত থকা যেন লাগে। গছ গছনি বহুত বেছি আছে, চাৰিওফালে গ্ৰীণ ভাল লাগে ইয়াত। ৰেলগেট পৰি আছে চাগে, ভিৰ লাগি আছে। এয়া পূৰা ভিৰ, ৰেলগেট লাগি আছে। আমি ৱেইট কৰিব লাগিব। এয়া মোৰ কলেজ, একচুৱেলি মই ইয়াতে পঢ়া বাৰু। চ' আমি নাৰেংগী ডাউন টাউন ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ। এতিয়া অলপমান আগলৈ গৈ আছোঁ। ইয়াত বহুত ধুনীয়া লাগে মোৰ আহি। এই গোটেই ব্ৰহ্মপুত্ৰখন দেখা যায় ইয়াৰ পৰা। সেয়া বাকী এইখিনি গোটেই গ্ৰীণ গছ আছে, ছাইডত আপোনাৰ পাহাৰ আছে, বহুত ধুনীয়া লাগে ইয়াত। বা ভাইটি এইটো ঘূৰালৈ ধম আছে। সেইটো বা এইকেইটা কম নে এইকেইটা এই ঘোঁৰা এটা লৈ দেখিছোঁ নে? এইকেইটা ঐ ভাই, এইকেইটা ঘোঁৰা হ'লেও দৌৰ মাৰি আছে দেখিছানে ইয়াত? আচৰিত পোৱালি কিন্তু এইকেইটা দেই। বজাৰ বহিছে ইয়াতো। এয়া বজাৰবোৰ কিন্তু লোকেল প্ৰডাক্ট যেনে লাগিছে, মিনিয়ৰ দিয়া নহয়, খাই ভাল লাগিব। চ' গ্ৰীণ ৰভাৰ লগত গৈ আছোঁ। আজি ক'ত যাবি বাইদেউ? ধান আৰু কিমান দূৰ যাব লাগিব? 5 কিলোমিটাৰ আৰু যাব লাগিব। অ'কে, মানে আমি কোনখিনিৰ পৰা 5 কিলোমিটাৰমান বুলি ক'ম এতিয়া? পানচৈ এখন, কিবা পানচৈ বুলি কিবা এখন দেখিছোঁ, এথেনিক ৰেষ্টুৰেণ্ট পানচৈ এইখন।
কি ধুনীয়া ধুনীয়া গছ আছে দুইফালে ক'ৰবাত ক'ৰবাত এয়া এইবিলাক কি গছজোপাৰ নাম মই একচুৱেলি পাহৰিলোঁ কৃষ্ণচূড়া নে ৰাধাচূড়া কিবা এটা আছিলে বাকী ৰাস্তাটো বহুত ধুনীয়া কিন্তু এই দুইফালে ৰাস্তা আৰু চৰি দুইফালে গছ মাজে ইমান ধুনীয়া ৰাস্তা ষ্ট্ৰেইট এটা ৰাস্তা আছে চ' ভাল লাগে আৰু এইখিনিত বাইক চলাই বা আপুনি কেতিয়াবা আহি পেলাই ইয়াতে ফটো চটো তুলিব পাৰে তাৰ কাৰণেও ধুনীয়া হয় এনেকুৱা ৰাস্তা চিটিৰ ওচৰে পাজৰে পাবলৈ দিগদাৰেই বাট আছে বাৰু নাৰেংগী ফালে নাৰেংগী হৈ আপুনি চন্দ্ৰপুৰ ফালে আহিলেতো পাব চ' এইখিনি গ্ৰীণ সেইখিনি শেষ দুইফালে গছ থকা সেইখিনি বাট ভাল লাগে এইখিনিত আহি আপোনালোকে আহিব সেইফালে চাইডে চ' আমি এতিয়া আহি পেলাই এইখিনি ক'ত পাইছোঁ চন্দ্ৰপুৰে কয় এইখিনি বাট আপুনি এতিয়া আমি যোৱা জেগাটো আপুনি লেফ্ট চাইডে সোমাই যাম আৰু ৰাইট চাইডে যদি আপোনালোকে যায় তেনেহ'লে পবিতৰা ফালে যাব পাৰিব চ' সেইফালে আমি নাযাওঁ এতিয়া আমি লেফ্ট চাইডে সোমাই গৈছোঁ সেইফালে এতিয়া আৰু অলপমান যাওঁ গৈ আপোনাক মই এটা মেইন কিবা মাৰ্ক এটা দি দিওঁ এইটো লিখা আছে চাওক টু চন্দ্ৰপুৰ কলেজ এয়া টু চন্দ্ৰপুৰ কলেজ 50 মিটাৰ এহেড চ' এইফালে ৰাস্তাটো আপুনি আহিব লাগিব ইয়াতে ৰখিব লগা হ'ল আমি পূৰা বৰষুণ দবা পিঠা এয়া গোটেই ক'লা কৰি আহিছে ৰখি আছোঁ এতিয়া য'ত ৰখিছোঁ জেগাটো নাই বাইকখনৰ আধা ইয়াৰ বাহিৰত এই আধা ইয়াৰ ভিতৰত জেগাটো মই কৈ দিছোঁ এইটো কলেজ ৰোড চন্দ্ৰপুৰ তিনিআলি গুৱাহাটী ৰখি আছোঁ ভিতৰত আকৌ ষ্টাৰ্ট কৰিছোঁ যাবলৈ আৰু বেছিকৈ নাই আৰু পামগৈ আৰু জানো পামগৈ কি দেখা আমি ভিউ ধুনীয়া ভিউ একদম বন্ধু এয়া গৈ আছোঁ আমি চন্দ্ৰপুৰ কলেজৰ ৰোডটো দি চিধা চিধি গৈ থাকিলে আপোনালোকে পাব এই ভিউ পইণ্টটো এতিয়া গৈ আছোঁ বহুত বৰষুণ দিছিলে ত' তাৰ কাৰণে ৰখিব লগা হ'ল মোৰ গোটেই বাইকখনৰ অৱস্থা নাইকিয়া হ'লগৈ ভৰি হাতৰ গতি নাই গৈ আছোঁ পাওঁগৈ এইখন ডন বস্কো স্কুলৰ নাপাওঁতে আমি ৰাইট ল'ব লাগিব তাৰ পাছতে এটা ৰাস্তা আছে সেইফালেদি আমি এতিয়া গৈ থাকিম এয়া গৈ আছোঁ ৰ'দটো অলপ অলপ ওলাইছে আৰু এতিয়া গৈ আছোঁ চাওঁগৈ এতিয়া আহি আমি এইখিনিতে লেফ্ট ল'ব লাগিব অলপ ৰাস্তাটো সৰু সেইফালৰ পৰা আমি এতিয়া ওপৰলৈ গৈ থাকিম কিমান দূৰ পৰা যাব লাগিব গম পোৱা নাই বাৰু ভালকৈ তাত চাওঁ নতুন জেগা এটাত যেতিয়া গৈছোঁ এক্সপ্ল'ৰ কৰিব লাগে কেনেকুৱা হয় কি হয় অঁ শ্লিপ মাৰিছে ন বাইকখন পাৰ্ক কৰা হ'ল এতিয়া যাম আৰু বহুত ৰ'দ
এতিয়া অলপ দেৰি আগতে বৰষুণো দি আছিলে, ৰাস্তা একদম বেয়া। গৈ আছোঁ আমাৰ ধনমণিৰ লগত, কিবা দেখা দি আজি চাই থাকক বাৰু। আকৌ বা কৈ দেচোন কি কৈ থাক ধন, কি কিয় জানা হে শ্বিলং, কৈ দিয়া আকৌ, কোৱা আৰে কোৱা, क्यों जाना है शिलोंग अगर चंद्रपुर में है व्यू ना, वाह নাযাওঁ শ্বিলং টিলং বাদ দি দিওঁ ন, ইমান বোকা যে সেইবোৰ আলতীয়া মাটি একেবাৰে। তুমিয়ে আছা মই ফেমাছ হ'ব লাগিব, তেতিয়াহে মোৰ নিজৰ ইউটিউব চেনেলত খোলা লগালগ সেই ল'ৰাটো খুলিলে। যাব লাগিব এতিয়া ওপৰলৈ, অলপমান ট্ৰেকিং কৰিব লাগিব। বাকীটো চব ঠিক আছে, বাট জোতাত বহুত বোকা, সেইটো কাৰণে অকণমান দিগদাৰ। ধন আহা, মই নোৱাৰিলে তুমি মোক ঠেলি ঠেলি লৈ যাবা ওপৰলৈ। ঘাঁহ বননিৰ মাজে মাজে, এয়া শিলগুটিৰ মাজে মাজে, শিলগুটি নহয় শিলৰ মাজে মাজে গৈছোঁ এয়া ওপৰলৈ উঠি। ধুনীয়া হয় ভিউটো, দেখিছেই। এনেকুৱাও জেগা যে ইমান ওচৰতে আছে, আপোনালোকে আহিলেহে গম পাব। যেতিয়া আহিব চাব তেতিয়াহে গম পাব যে হয় ওচৰতে বহুত ধুনীয়া ধুনীয়া জেগা আছে, বাকী আমিহে চোৱা নাই ইমান দিন। বলা আহিলে আহিবলৈ ক'বা। এই গৰম যদিও গৈ আছোঁ আপোনালোকক ভিউ এটা দেখাবৰ কাৰণে। চাহ বাহিৰ হৈ গৈছে। আৰু অলপমান দূৰ যাব বাকীয়ে আছে, সেয়া গৈ আছোঁ। ফুল ওপৰলৈকে মই পোৱাগৈ নাই, বাট তেতিয়াও ওচৰতে দেখিছিলোঁ সেইটো ভিউ, চ' ভাবিলোঁ আপোনালোকক মই দেখাই দিওঁ এবাৰ। এইটো চাওক, বহুত ধুনীয়া। হাইয়া মোৰ বন্ধুকেইজন আহিয়ে আছে, হাইয়া আহি আছে, আহা জলদি আহা। উঠি গৈ আছোঁ আৰু অলপ দূৰ আছেগৈ। এইটো ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া।
ইমান ধুনীয়া ভিউ ৱাও জাষ্ট ৱাও আপুনি যিমানখিনি কষ্ট কৰি ট্ৰেকিং কৰি ওপৰলৈ আহিব সেইটো এবাৰ ইয়াৰপৰা অহাৰ পাছত সেইটো ৱৰ্থ ইট যেন আপোনাৰ ফিল হ'ব ৱাও এয়া মই ৰখি আছোঁ ইয়াতে এয়া ভিউটো বহুত ধুনীয়া বতাহ মাৰি থাকে ইয়াত চ' আপোনালোকে কেতিয়াবা আহিব পাৰে ইয়াত ভাল লাগিব উইকেণ্ডত টাইম স্পেণ্ড কৰিবলৈ ইয়াত আছিলোঁ এতিয়া লাহে লাহে আহিলোঁ চাইডত থকা সেইটোত ওপৰলৈ গৈ আছোঁ আৰু এটা ভিউ পইণ্ট চাবলৈ এতিয়া কৃষ্ণগুৰুৰ এখন থাকে মে বি শৰাই এখনে আছে কৃষ্ণগুৰু লিখা আছে চ' ইয়াত চবৰে প্ৰেমৰ নাম প্ৰেমৰ প্ৰতীক এয়া R+B চামথিং আৰু এইটো হৈছে ভিউটো এইখিনিলৈকে পানী হৈ যায় এই মানুহৰ কাপোৰ হৈ যায় তাতো পানী আহে মানুহ বৰ এইফালে যাবলৈ নালাগে এইখিনিতো চব হেৰি এইবিলাক বহুত লেতেৰা কৰি থৈছে এইবিলাক গোটেই চিপছৰ বাকলি ক'ল্ড ড্ৰিংকছ মই ইয়াতে যিমানটো পাৰোঁ এয়াৰপৰ্টখন যিমানখিনি সোমাই মই অলপমান লৈ যাওঁ ভাল নালাগে ইমান ধুনীয়া পৰিৱেশত আহি ইমান ধুনীয়া ভিউ বাট এতিয়া এইবিলাক দেখিছে কিমান লেতেৰা ইয়াতে ক'ল্ড ড্ৰিংকছ হওক চিপছ হওক যি আছে ইয়াতে পানীৰ বটল আপোনালোকে যদি কেতিয়াবা আহে এইবিলাক অলপ চাফ চিকুণ কৰি লৈ যাব আৰু পাৰিলে প্লিজ লেতেৰা নকৰিব আমাৰ নিজৰে এইবিলাক পৰিৱেশ হয় এতিয়া মই যিমানটো পাৰোঁ এইখিনি লৈ গৈছোঁ বাকী আপোনালোকে অলপ যাতে হৈ যায় সেইটোৱে মোৰ কমা চ' এতিয়া আমি আপোনাৰ ভিউ পইণ্টটো দেখিলে এয়া লগৰ দুজন আহি আছে এয়া চ' গৈ আছোঁ এয়া ঘামি জামি পূৰা চুলিৰ কোনো গতি নাইকিয়া হৈছে চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব আপোনালোকে আহিব প্লাছ এটা কথাই মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে ইয়াতে আহি লেতেৰা নকৰিব ইয়াত অলৰেডি বহুতখিনি মই বস্তু এতিয়া উঠাই লৈ আহিছোঁ বেগত ভৰাই ত' লেতেৰা নকৰিব চিপছৰ বাকলি পানী ক'ল্ড ড্ৰিংকছ চবখিনি ইয়াতে পেলাই থৈছে মানুহে খাই বৈ চিগাৰেটৰ পেকেট লেতেৰা পেতেৰা কৰি সেইখিনি গোটেইখিনি ঠাইখিনি নষ্ট নকৰিব প্লিজ সেইটো মই ৰিকুৱেষ্ট কৰোঁ আপোনাক চ' আমি এতিয়া আহি গ'লোঁ মেইন ৰাস্তাত উঠি গ'লোঁ চন্দ্ৰপুৰ পামগৈ আৰু অলপ পাছতেই দেন নাৰেংগী গৈ আছোঁ এই লগৰজন মোৰ সেয়া আগত গৈ আছে তেওঁ বেলেগ এজন লগৰ লগত ত' এতিয়া মই অকলে ৰাইড কৰি আছোঁ বাৰু চ' এতিয়া আহি পালোহি ধনক নমাওঁ ধন বাই বাই আকৌ যাব লাগিব ন বেলেগ এটা জেগাত হা ঠিক আছে আকৌ লগ পাম মই অলপ এয়া বজাৰ চজাৰ কৰিলোঁ এই বেগটো পূৰা ফুল কি বজাৰ কৰিলোঁ মই দেখাম বাৰু ঘৰলৈ গৈ চ' ধন বাই বাই দেই ভাল লাগিলে মই গৈ থাকোঁ এতিয়া দেই চ' নাও ধনক নমালোঁ নাও ধনক নমোৱা হ'ল তো এতিয়া আমি বেগটো শুম পুৰা বৰষুণ দিব ধৰিছে চ' এতিয়া মই পালি চেলি যাব লাগিব ঘৰত নহ'লে পুৰা তিতি মাটি এইকেইদিন তিতিয়ে আছোঁ মই এই ভাইসকল আঁতৰ যাব দে মোক জল্দি চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক আপোনালোকে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' যেনেকৈ আগতে কৈ আছোঁ আজিও ক'ম ষ্টে পজিটিভ ৱৰ্ক হাৰ্ড এণ্ড ড্ৰিম বিগ চ' আজিলৈ বাই বাই